হেল্ল' গাইজ, আজি হৈছে শাক শাকতি খোৱা বহাগৰ আজি 6 তাৰিখ। আমাৰ মায়ে আজি শাক তুলিছে, বিভিন্ন ধৰণৰ শাক তুলিছে। আপোনালোকে চাই থাককচোন কি কি শাক তুলিছে, কেনে কেনে ধৰণৰ শাক খাব পাৰি। লাও ৰাগ, এইটো কোমৰা, কোমৰাৰ ৰাগ, কলম শাক। আৰু গাইজ, লাও ৰাগ খাই কিন্তু মজা লাগে দিয়ক। আপোনালোকে কেতিয়াবা খাবচোন লাও ৰাগ। আৰু এতিয়া লাও য'ত হ'ব নালাগে তাতেহে লাওবিলাক হয়। এই দেখছি না 10 জেগাত লাও মাহান হৈছে, ইতে বাহিৰা পৰলি চব পানী হৈ চব লাও মৰি যাব। কিন্তু এতেহে লপকে লাওগিলাখান বাঢ়ি আছে দেই। দুহাকাৰ এনেকৈ খাম আৰু কচুৰ পাত এটা নহয় দি কেইটামান। আৰু মানে শাকটো মিক্স কৰি খালে বেছি সোৱাদ পায়। আচলতে শাকবিলাক মিক্স কৰি খাব লাগে। হলো 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 যা যা যা। এটা আছে আৰু ছাগাল খুলি দি ৰ মৰণ নহয় ছাগাল চালা, এতেহে মৰবা আহিছা। যা হলো যা, এনেকৈ হলো যা। আহিবি দে ছাগলী ডাঠা অলপ হৈছে দেই বাৰী নহয় না। এই দুটা এটা ভেন্দি লাগিব ধৰিছে আৰু অলপ চলপকৈ লাগি থাকব, আমি খাই থাকিম আৰু। এইডাল হৈছে পুইৰ গছ, সৰু পুলি পুইৰ। এইবিলাক হৈছে খুদনা শাক, খাই মজা লাগে দিয়ক খুদনা শাক। এয়া হৈছে আমাৰ ভাত কেৰেলাৰ গছ, আৰু ভাত কেৰেলাৰ গছৰ কোমল কোমল পাতবিলাক মায়ে তুলি আছে। খাই কিন্তু মজা লাগে দিয়ক, এনেকৈ খাব পাৰি। নেথৈনা, এইটো খুদনা। নেথৈনা কোনটোক কয়? এইটো তিয়া গাইছ। ঢেকীয়া, এইটো লো, এইটো ল'ব আৰু আমাৰ মায়ে যে শাক তুলি আনিলে, এতিয়া আমাৰ মায়ে দেখুৱাই দিব কি কি শাক তুলিলে। দে মা কৈ দে। এইটো ডাঠা, এই লাও ৰাগ, এই নেথৈনা, চাওঁ নেথৈনাটো, এই নেথৈনা, এই ঢেকীয়া, এই খুদনা, এই কলম, এই ভৌঠা ৰাগ, এইটো পুই, এইটো কচুৰ পাত, এইটো হৈছে ভাত কেৰেলাৰ পাত। টোটেল কিমান হ'ল আমাৰ আজি? 10 বিধ। আৰু গাইছ, আমি 10 বিধ শাক খাম আজি। শাক ধোৱাৰ কাৰণে ৰেডি হৈ গ'ল। তাৰপিছত গৰম কেৰাহীত তেল ঢালি দিলে, তেল গৰম হ'ল, লগে লগে একেলগে পিঁয়াজো দি দিলে। পিঁয়াজখিনি ভাজা হোৱাৰ লগে লগে ইয়াতে শাক বহাই দিব। 10 বিধ শাক একেলগে কুটি থৈছে। ইয়াতে শাক বহাই দিলে। কেৰাহীটো অলপ সৰু হৈছে শাকৰ তুলনাত, মানুহো কম। শাকখিনি অলপ লাৰি দিলে, তাৰপিছত ইয়াতে নিমখ দিব। এয়া আমাৰ নিমখ দি দিলে। আৰু গাইজ, 5 মিনিটত আমাৰ শাক ৰেডি হৈ যাব। ঢাকনি মাৰি দিলে, ঢাকনি গুচাই চোৱাৰ পিছত মোটামুটি শাক হ'লে আৰু। শাকটো যিমান পাৰি সিমান ইজিকৈ ৰান্ধিব লাগে। তাৰপিছত অলপ পানী উঠিছে। মোটামুটি গাইজ, আমাৰ শাক ৰেডিয়ে। আমি এতিয়া টেষ্ট কৰিম। আৰু গাইজ, আমাৰ শাক ৰেডি হৈ গ'ল। এতিয়া আমি অলপ টেষ্ট কৰিম। মজা লাগিছে, ধুনীয়া। আজিলৈকে বাৰু ভিডিঅ'টো সামৰণি মাৰোঁ আমি। বাই বাই।